নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিন ভিডিঅ' বনাই নাই, চ' আজি লাদেন বজাৰলৈ যাম। চ' লাদেন বজাৰটো কি আছে কি নাই চব আপোনালৈ দেখাম। বেছি দূৰ নাই, প্ৰায় 1.5 কিলোমিটাৰমান হ'ব। আৰু মই চাইকেলখন লৈ যাওঁ আৰু যাওঁ বলক, এতিয়া তাত লগ পাম। সেই বন্ধুসকল, চ' আহি পালোঁ আৰু চাইকেলখন ইয়াত থৈ লৈছোঁ আৰু আপোনালোক যি কলমটো দেখাওঁ। বলক আপোনালোক ONGC কলমটো দেখাইছে, ইয়াত এইফালে চাব পাৰে, ইমান ধুনীয়া। আৰু এতিয়া বজাৰলৈ যাওঁ বলক, কি কি আছে বজাৰখন এনেকুৱা দেখোন। বজাৰ ব্ৰইলাৰ মাংস পায়, চব এনেকুৱা। এইফালে চব ৰবা তেনেকুৱা। মই সৰু মাছ ল'বলৈ আছে আৰু সৰু মাছ ল'ম। শাক পাচলি এভেইলেবল হৈছে। এইফালে চব ফুল, কিমান ধুনীয়া ধুনীয়া ফুল উলিয়াইছে। ফল মূল দোকান চব। এইফালে জলপাই আছে। মাছ নাই এনেকুৱা নাজিৰা সাপ্তাহিক বজাৰ। এইটো চব এতিয়া মানুহে লাদেন বজাৰ বুলি কয়, ওচৰতে দীপনো এইফালে চব। এটা সৰু মাছ কি নহয় 50 টকা কোৱা। আধা কেজি দিয়ক। অঁ শাকৰ গুটি আছে চব। মাছ মাছ শেষলৈকে দেখাম বলক আপোনালোকক কিমান ডাঙৰ বজাৰ হয়। এইফালে মাছ মাছ এইফালে গাহৰি মাংস পায়, চবফালে মাংস আছে।
ছাগলী মাংস পাই চাওক। আৰু আমাৰ স্কুলখন পালোঁ স্কুলখন নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় বৰ্তমান মই পঢ়ি থকা স্কুল। বহুত দীঘল আছে বজাৰ। বলক শেষলৈকে দেখাম বলক কিমান দূৰকৈ পৰিছে বজাৰ। ময়ো বহুত দিন হোৱা নাই চব আদাবোৰ ইমান দীঘল। বজাৰ শেষ হ'ল আৰু এতিয়া এইফালে আকৌ ঘূৰি যাম, শাক পাচলি লৈ ল'ম, তাৰপিছত ঘৰলৈ যাম বলক। শাক পাচলি ল'লোঁ আৰু এতিয়া যাওঁ বলক ঘৰলৈ। নাজিৰা চাৰিআলি চক এইফালে চক এইফালে নতুনকৈ দোকান এখন খুলিছে ট্ৰেণ্ডছ চক তেনেকুৱা। আৰু এইখন হৈছে ফ্লিপকাৰ্টৰ অফিচ চক। ইমান বস্তু আহে বস্তুৱে বস্তু। এইখন হৈছে নতুনকৈ খোলা এখনো স্মাৰ্ট পইণ্ট চক। ইয়াত বহুত সস্তাকৈ বস্তুবোৰ পায়, আপোনালোকেও বজাৰ কৰিব পাৰিব। ইফালে চব ধানবোৰ পকিব লৈছে আৰু আহি পাইছোঁহি আৰু আহি পালোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ' লগ পাম। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।